মাংসটো এয়া হৈ গ'ল দিছেনে বনাই কৈ শেষত আৰু খাবৰ কাৰণে লৈ লৈছোঁ ধুনীয়াকৈ বৰষুণ দিছে মাংস ভাতটো খাই লওঁ আৰু বাই বাই গাহৰি মাংস খাম বুলি ভাবিলোঁ এইফালে গাহৰি মাংস দিছেনে হালধি সানি ফ্ৰিজত ভৰাই ৰাখিছিলোঁ এইফালে পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ আৰু ইয়াত দিছে আদা ৰচুন খুন্দি ল'লোঁ আৰু আছে আজি লাই শাক আৰু লাই শাক আজি গাহৰি খাম আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু মানুহজনে বনাই আছে মাংসটো কেনেকৈ বনাই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো খালি চাই থাকিব দেই ইফালে তেল পকোঁ পকোঁ হৈ আছে এতিয়া মাংসটো ভাজিব আপোনালোকে খালি ভিডিঅ'টো চাই থাকক কেনেকৈ বনাই কি কৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব এফালে ৰংগুই দি দিলে এতিয়া আৰু মাংসটো দিব আৰু ধুনীয়াকৈ ভাজিব অলপ লৰাই দিছে পিঁয়াজটো ৰঙচুৱা হ'বৰ কাৰণে গাহৰি মাংস দেখি কা খাওঁ খাওঁ লাগিছে ক'বচোন নহ'লে বহুত ভাল পাওঁ দেই গাহৰি মাংস খাই আৰু এইফালে মাংসটো দি হৈছেগৈ আৰু এনে কালাৰটো ছাগলী মাংস লিখা লাগিছেনে বাৰু ৰান্ধনীয়ে মাংস বনাই আছে দিছেনে নিমখ দি দিছে মই টেষ্ট কৰিবলৈ আছোঁ বাৰু টেষ্ট কৰিম আৰু নিজে বনাই কিমান খাম সেইকাৰণে আৰু মানুহজনে বনাইছে আজি আৰু কেৰাহীটো এইটো জুইত বনোৱা কেৰাহী হয় সেইকাৰণে ক'লা হৈ গ'ল আজি গেছতে বনাই দিলোঁ আৰু মাংসটো তেল লাগিছিল হালধি অকণমান এতিয়া বগা হৈছে মছলা চছলা নিদিওঁ ন আৰু এইফালে দেখিছেনে কি ধুনীয়া কালাৰ হৈ গৈছে গোন্ধটো ইমান ধুনীয়া মাৰিছোঁ লাবই পৰা নাই খালি দেই এফালে মই মানে মানুহজনে বাহিৰলৈ গ'ল সেইকাৰণে মই লৰাই দিবলৈ কৈছে লৰাই দিছোঁ গোন্ধটো একদম মজা লাগিছে গোন্ধটো এইফালে আলু আৰু কাটি থোৱা পিঁয়াজ দি দিছে আৰু ধুনীয়াকৈ খাম আৰু অলপ দেৰি লাগিব গ্ৰেভি কৰিবা নে জোল কৰিবা গ্ৰেভিকে খাম হয়নে এইফালে লাইটো দি দিছে এতিয়া শেষত আৰু হ'বই আৰু মাংস আৰু এইফালে মাংস হৈছেগৈ আৰু ভিডিঅ'টো যোনে যোনে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই